Niphai Krepor ni bolongkom aji irrigation bridge mate dolong arum along pini pangthek thek thek kititang abang arpom ke longpon. Hada garada tumpen ke thanpon atengke karlitang tulsi gwala tigau asorpasi thanpon. Protangte pherangke thingno kaningji alamle arjupon sina. News Take Report Karbi Anglong News Focus 24/7. কি ক'ব ইতিমধ্যে বকলিয়াঘাটৰ যি ইৰিগেশ্যন দলঙত এটা মৃতদেহ পোৱা গৈছে অচিনাক্ত কি ক'ব বিচাৰিব হয় ময়ো শুনি পাইহে ওলাই আহিলোঁ চাবলৈ তাৰমানে শুনিছিলোঁ ইয়াতে আমাৰ যিখন যমুনা ব্ৰিজ আছে ঠিক তলতে এটা মানে পানীৰ দম আছে তাতে এটা মানে মানুহৰ মৃতদেহ লোকেল মানুহে লক্ষ্য কৰিছে তো শুনি পেলাই অলপ মানুহ ইয়াতে একত্ৰিত হৈছে আৰু আমাৰ বকলিয়াঘাট আৰক্ষী চকীৰ আৰক্ষী থানাৰ আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহি পাইছে লগতে পুলিচ প্ৰশাসন সকলোখিনি আছে আৰু আমাৰ সাংবাদিক ৰিপৰ্টাৰসকলো আহিছে লগতে এতিয়া আমি দেখিব পাইছোঁ যে মানুহজন তলমূৰকৈ পৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এটা লগত মোনা আছিল মানে তেখেতে সেই মোনাটোত চাগে বোধ হয় ঢেকীয়া শাক বুটলিবলৈ চাগে আহিছিল ইয়াতে হয়তো তেওঁৰ কিবা হয়তো বেমাৰ থাকিব পাৰে তেওঁ হঠাতে অলপ গৰা আছিলে তেওঁ হয়তো শ্লিপ হৈ পেলাই তাতে পানীত পৰিছে আৰু তেওঁ চেষ্টা কৰিছিল বোধ হয় কিন্তু উঠিব নোৱাৰিলে ইমানখিনি পৰিলক্ষিত হৈছে কি বুলি সন্দেহ কৰিছে আপোনালোকে কি হ'ব পাৰে সন্দেহ কৰা মতে মাৰ্ডাৰটো নহয় চাগে কিন্তু কথা হ'ল তেওঁ চাগে ঢেকীয়া বুটলিব আহিয়ে শ্লিপ হৈ পেলাই এনেকৈ বেমাৰত কিবা কৰি তেনে মৰিছে চিনি পাইছেনে নাই চিনিটো মই পোৱা নাই আৰু ওচৰৰ মানুহবিলাকো সোধা হৈছোঁ কোনেও চিনি পোৱা নাই এতিয়ালৈকে বয়স 55 মান হ'ব লাগে বয়স হৈছে অলপ 55 মান হ'ব লাগে কথাটো এইটো বকলীয়া ইৰিগেশ্যন ব্ৰিজ তাৰ তলতে কিমান মান সময় এতিয়া প্ৰায় 4 মান বাজিছে আবেলি ঠিক আছে তুলসী এইটো গাঁৱৰে আমাৰ গাঁৱৰ মানুহ কি নাম তুলসী সিহঁতৰ টাইটেলটো গোৱালা আৰু তাৰ বাপেকৰ নাম হ'ল গভী মানে কি দেখিলে আপোনালোকে আমি দেখি পেলাইতো চিনি পাইছো এইটো তুলসীয়ে বুলি আমি চিনি পাইছো কি দেখিলে মানে এইটো ইয়াতে লাষ্ট দেখা পাইছো পৰি আছে ৰাইজেও আছে ইয়াত ইয়াতে পানী দলঙৰ তলত আৰু তাৰ ভাইটো থাকে আটিগাঁৱত এটা থাকে ৰাম মন্দিৰৰ ওচৰত আৰু এটা বোকাজানত নেকি থাকে আৰু অকলৰীয়া ইয়াতে সি থাকে দাদা ইতিমধ্যে বকলিয়াঘাটৰ যমুনা নদীত এটা মৃতদেহ পোৱা গৈছে আপোনালোকে চিনি পাইছে নেকি মৃতদেহটো আমি পাইছো চিনি পাইছো কি নাম তেখেতৰ তুলসী কি লিখে গোৱালা লাগে কিমান মান বয়স হ'ব বয়স 35ৰ পৰা 40 লৈকে হ'ব আৰু তাৰ বয়স কি অৱস্থাত পাইছে আপোনালোকে দেখা পায় এইটো মৰা ইয়াতে লাষ্ট দেখা পাইছো কিবা বেমাৰ আছে নেকি জানো বেমাৰ নহয় মদ খাই বেছি ঘৰ ইয়াতে আটিগাঁও বকলিয়াঘাট আটিগাঁও